হেল্ল' মিত্ৰ, তো কি খবৰ আপোনালোকৰ? মোৰ খুবেই বেয়া, মানে মোক অসুখে লগে নেৰা হৈছে। আজি বহুদিন ধৰি অসুখ, মানে জ্বৰ হৈ আছিলে। জ্বৰটো এতিয়া বৰ্তমান ভাল পাইছোঁ অলপ, কিন্তু গাটো দুৰ্বল হৈ আছে। খোৱা লোৱাৰ সিমান এটা ইচ্ছা নাই, তাৰ কাৰণে গাটো মানে খুবেই হেলা। তো ঘৰতে বহি আছোঁ এইকেইদিন, ক'তো যাব পৰা নাই। লগৰ ল'ৰা এটাই মোক লগ ধৰিছে, মানে তামোলপুৰ যাব, তাৰ তামোলপুৰ কিবা কাম আছে। তো ভাবিলোঁ ময়ো ঘৰত বহি আছোঁ, তাৰ লগত এবাৰ মানে ফুৰি আহোঁ। মানে গাড়ীৰ ভিতৰতে বহি থাকিম, গাড়ীৰ আপোনাৰ ভিতৰৰ পৰা মই বাহিৰত ওলাব নোৱাৰোঁ, মোৰ গা চা ইমান ঠিক নহয়। গতিকে গৈ থাকোঁতে গাড়ীৰ ভিতৰৰ পৰাই চাওঁ আপোনালোকক মই কিবা মানে দেখাব পাৰোঁ নেকি। আপোনালোকে মোৰ ভিডিঅ'টো মানে চাই থাকিব। বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এতিয়া যাই আছোঁ, গাড়ীৰ ভিতৰত আছোঁ। তো এনেকৈ আমি মেৰকুচি হৈ যাম। এতিয়া বৰ্তমান মেৰকুচিৰ চক পালোঁ। এনেকৈ মেৰকুচিৰ চক হৈ যায় মানে থমধমা পাম, থমধমা হৈ এনেকৈ যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এতিয়া আহি থমধমাৰ তেল ডিপু পালোঁ। তেল ডিপুত অলপ তেল ভৰাই লওঁ, তাৰপিছত থমধমা হৈ এনেকৈ আমি গৈ থাকোঁ একদম ডাইৰেক্ট তামোলপুৰ। এইটো হৈছে থমধমা, থমধমাৰ চক এইটো। থমধমা হৈ আমি এতিয়া যাই আছোঁ। এনেকৈ যাই যাই অলপ গ'লে মানে পাগলাদিয়া পাম। পাগলাদিয়া নদী পাৰ হ'ব লাগিব, মানে দলং আছে, দলঙৰে পাৰ হ'ম। গতিকে মই গাড়ীৰ ভিতৰৰ পৰাই মই আপোনালোকক মানে দেখাবলৈ চেষ্টা কৰিছোঁ। মইতো কৈছোঁৱেই যে গাড়ীৰ ভিতৰৰ পৰা বাহিৰত ওলোৱা আচলতে অসুবিধা। গৈ থাকোঁতে মই যি দেখাব পাৰোঁ আৰু কি, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো সেই মিত্ৰ, এতিয়া আহি আমি পাগলাদিয়া দলং পালোঁ। এতিয়া পাগলাদিয়া দলংটো পাৰ হৈ আছোঁ। এয়া সন্মুখত এইটো চাওক পাগলাদিয়া দলং, এইফালে চাওক এইটো পাগলাদিয়া। গাড়ীখন ইয়াৰ পাগলাদিয়া দলঙৰ ওপৰত উঠিল। এয়া আমি পাগলাদিয়া দলং পাৰ হ'লোঁ। এনেকৈ এতিয়া এই ৰাস্তাটোদি একদম চিধাই যাম। এনেকৈ চিধাই গৈ 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 মানে তামোলপুৰ পাম। পাগলাদিয়া দলংটো আমি পাৰ হ'লোঁ। এয়া এনেকৈ আমি এতিয়া চিধাই যাই থাকিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। যদিও আচলতে মই তামোলপুৰত গৈছিলোঁ, কিন্তু আচলতে মই গাড়ীৰ ভিতৰৰ পৰা ওলোৱা নাই, মানে সেনেকৈ ভিডিঅ' মানে বনাবও পৰা নাই। কিন্তু যাই থাকোঁতে মই মানে যিখিনি আপোনালোকক দেখুৱালোঁ সেইখিনিয়ে। কিন্তু তামোলপুৰত গৈ তাতে আচলতে মানে ভিডিঅ' বনাব লগা বা চাব লগা মানে আছিল, কিন্তু মই গাড়ীৰ ভিতৰৰ পৰা মানে নোলালোৱেই। গাটো একদম খুবেই দুৰ্বল, একদম খুব বেয়া লাগি আছিল। তাৰ কাৰণে আৰু মই বেছিকৈ দেখাব নোৱাৰিলোঁ। তো সেই মিত্ৰ, মই এতিয়া মানে তামোলপুৰৰ পৰা আহি পালোঁ। এতিয়া বৰ্তমান মই ঘৰত আছোঁ। তো এইকেইদিন মানে বহুত প্ৰব্লেম মানে কেইটা প্ৰব্লেমৰ কথা ক'ম। মানে চবতকৈ ডাঙৰ প্ৰব্লেম হৈছে এইটো, মানে ঘৰত লাইন নাই। লাইন এইটো কাৰণে নাই, মানে আমাৰ যিটো ট্ৰেন্সফৰ্মাৰ আছিল, ট্ৰেন্সফৰ্মাৰটো বেয়া হৈছে। বেয়া হোৱাৰ কাৰণে বৰ্তমান লাইন নাই। তো মিত্ৰ, মই বহুদিন ভিডিঅ' মানে আপলোড কৰা নাই, বহুদিন ভিডিঅ' দিয়া নাই। তাৰ কাৰণে মোৰো বহুত বেয়া লাগি আছে, কিন্তু প্ৰব্লেমৰ কাৰণে মই দিব পৰা নাই আচলতে। মানে বহুত চেষ্টা কৰি আছোঁ, কিন্তু চেষ্টা কৰিলেও মানে দিব পৰা নাই। বহুদিনৰ মূৰত এইটো ভিডিঅ' দিলোঁ। তো আপোনালোকে মানে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে একদম ছাবস্ক্ৰাইব কৰিব। গাড়ী এখন কিনিছোঁ, মানে ই ৰিক্সা বেটাৰী গাড়ী এখন কিনিছোঁ। মই যিটো গাড়ী আনিছোঁ মানে বেটাৰী ৰিক্সা, বেটাৰী গাড়ীখন যে আনিছোঁ, সেই গাড়ীখন মই ক'ৰ পৰা আনিছোঁ, কেছ পইচাতে আনিছোঁ নে ফাইনেন্সতে আনিছোঁ, ইয়াক লৈ মই এটা ভিডিঅ' বনাম। সেই ভিডিঅ'ত মানে এই গাড়ীখনৰ বিষয় লৈ মই এটা ভিডিঅ' বনাম। সেই ভিডিঅ'ত মই মানে সম্পূৰ্ণ ক'ম। আজি হয়তো আপোনালোকক হয়তো এই জাননীটোৱেই দিলোঁ যে মই গাড়ী এখন লৈছোঁ, কিন্তু আচলতে ইয়াক লৈ মানে ভিডিঅ' বনাব পৰা নাই। মানে কোনো ধৰণৰ ভিডিঅ'ই মই আপলোড কৰিব পৰা নাই, মানে ভিডিঅ' বনোৱাই নাই। আজি বহুদিনৰ মূৰত এই ভিডিঅ'টো বনালোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। কাৰণ বহুদিন ভিডিঅ' আপলোড কৰিব পৰা নাই। এতিয়া ভাবিছোঁ নেক্সট মই অহাকালি ভিডিঅ' বনাম, মানে গাড়ীখনক লৈ মানে ভিডিঅ' বনাম বুলি ভাবি আছোঁ। তো আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, লগতে মোৰ চেনেলটো চাই থাকিব। তো মিত্ৰ, মোৰ ভিডিঅ'বোৰ বেছিকৈ চাই থাকিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নেক্সট মোৰ মানে ভিডিঅ' আহি আছে, আপোনালোকে চাই থাকিব।